হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ। 2022 বৰ্ষত আসাম পুলিচ ৰিক্ৰুইটমেণ্টত ভৰ্তি হোৱাৰ বাবে ভিডিঅ' দিবলৈ টাইম পোৱা নাছিলোঁ। মই ভাবিছোঁ যে চেনেলটোত আকৌ ভিডিঅ' দিয়া আৰম্ভ কৰিম আৰু যিসকলে আসাম পুলিচ নাইবা 3rd গ্ৰেড 4th গ্ৰেডৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকক বহুত বহুত শুভকামনা আমাৰ চেনেলৰ পৰা, যাতে আপোনালোকৰ আগন্তুক আহিবলগীয়া এক্সামসমূহত কোৱালিফাই কৰিব পাৰে। আজি এই ভিডিঅ'টোত লৈ আহিছোঁ আসাম ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে 30টা জিকেৰ কুৱেশ্যন এনচাৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ